বন্ধু বান্ধৱীসকল আপোনালোকক সকলোকে মোৰ সুপ্ৰিয়া থেকে ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আজি আমাৰ ঘৰত সৰু সৰু পুঠি মাছ আনিছে, তো ভাবিছোঁ আপোনালোককো পুঠি মাছৰ আঞ্জা কেনেকৈ বনাওঁ আমি তো দেখাবলৈ হৈছে। তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, চাই থাকিব। আজি মাছ বনাবা নি? আজি মাছ আছে, দেখিছেনে? সৰু সৰু ইমান ডাঙৰ ডাঙৰ পুঠি মাছ, ইমান ডাঙৰ ডাঙৰ দেখিছেনে মাছখিনি? এয়া পুঠি মাছকেইটা এটা পুঠি মাছ ইমান ডাঙৰ ডাঙৰ। এইটোতো পুৰা ঘৰত ডাঙৰ পুঠি ন? চোৱা কিমান ডাঙৰ ডাঙৰ পুঠি মাছ, ইমান ডাঙৰ ডাঙৰ পুঠি। এইখিনিও বাপৰে, ক'ত ধৰা হয় এইখিনি? এইখিনি ফিচাৰীত ধৰা নেকি? লোকেল মাছ ন? লোকেল। কিহৰ লগত বনাবা আজি? হেৰি খুতুৰা, তাৰপিছত মাটি কান্দুৰি, এনেকৈ শাকৰ লগত অলপমান বনাম, অকণমান টেঙা দি ফ্ৰাই কৰিম। মজা লাগিব ন? টেঙা দি ফ্ৰাই কৰিবা? তুমি মাছ খাই বেয়া পোৱা নহয় নে? মাছ খাই বেয়া নাপাওঁ, মই ভাল পাওঁ মাছ খাই। মাছ খাই ভাল পাওঁ। আকৌ বোলে আজি মাছ নোখোৱা বোলে, ব্ৰত আছে? আজি নহয় নহয়, কাইলৈহে আছে। কাইলৈ আছে, আজি খাম। কাইলৈ আছে নি? কাইলৈ আছে, আজি মাছ খোৱা আমাৰ ব্ৰত নাই। সেইকেইটা বাচি হৈ গ'ল ন? সেইকেইটা বাচি হৈ গ'ল। মাছ এয়া বাচি আছোঁ। আৰু এটা আনিছে ডাঙৰ মাছ এটা, সেইটো বাৰু আজি নেদেখাওঁ। সেইটো ন, সেইটো জীয়াই থৈছোঁ। সেইটো কি মাছ? সেইটো কি মাছ হয় তুমি জানানে? সেইটো কি মাছ বাৰু? সেইটো আজি নকওঁ, সেইটো আজি নোকোৱা নি? নকওঁ। কেলে? যোনদিনা মাৰিম সেইটো ডাঙৰ মাছটো তেতিয়া কম আকৌ। হয় নি? পুঠি মাছ মজা আছে বনোৱা হৈছে ন? পুঠি মাছ মজা আছে বনাই এতিয়া এইটো মানে বাচি থকা হৈছে ন? বাচি থকা হৈছে। ডাঙৰ ডাঙৰ পুঠি মাছে জুতি লগাই এসাঁজ খাম। পুতুককৈ এইবোৰ মাছ নাপায়, আৰু পালে মানে একদম জুতি লগাই নাখালে আৰু পিছত পোৱা কোনো চান্স নাথাকে। সেইকাৰণে পাওঁতেই যাতে একদম ধুনীয়াকৈ খাই ল'ব পাৰোঁ আৰু মাছটো। আকৌ বোলে তুমি বোলে মাছ বাচিব নাজানা? অসমীয়া ছোৱালী হৈ মাছ বাচিব নাজানিলে কেনেকৈ হ'ব? অসমীয়া ছোৱালী হৈ মাছ বাচিব নাজানিলে কেনেকৈ হ'ব? তুমিতো পুঠি মাছ খাই পেলাই বেয়াও পোৱা বোলে? ভাল পাওঁ পাই, মই বেয়া নাপাওঁ। তুমি মাছ নাখাওঁ বুলি কৈছিলাচোন? মই মাছ খাওঁ, তাতে ইমান ডাঙৰ ডাঙৰ পুঠি মাছ কেনেকৈ এৰি দিবা হা? আজি এতিয়া পুঠি মাছখিনি তোমাৰ মানে ডাঙৰ ডাঙৰ দেখি পেলাই মানে লোভতে খাওঁ বুলি কৈ দিছে। লোভতে খাম আৰু তাতে এতিয়া মাছ তেতিয়াহ'লে বাচি আছে। তাতে ডাঙৰ ডাঙৰ পুঠি মাছ, তাতে আকৌ মাছখিনি একদম মানে ডিম থকা, একদম ডাঙৰ পোৱা ডিম আছে ভিতৰত, আৰু ইয়াৰ ফ্ৰাই কৰি খাবলৈ আৰু তাতে টেঙা চেপি খাবা আৰু খোৱা জুতিয়ে বেলেগ। আৰু বতৰো এনেকুৱা ঠাণ্ডা আৰু ভাল লাগিব। কালি আৰু কিবা মাছ এটা লৈ থৈছোঁ বুলি কৈছিলা নহয়, সেইটো কিনি দেখুওৱা নেকি? সেইটো আজি নেদেখাওঁ, সেইটো পিছত দেখুৱাম। সেই মাছটো কি হয় নামটো তুমি জানা জানো? নাজানা? সেই মাছটোৰ নাম হ'ল কি মাছ? নামটো কওঁনে? পুঠি মাছ আকৌ ফ্ৰাই কৰিলেহে খাই বেছি ভাল লাগে ন? ফ্ৰাই কৰি তাত অকণমান টেঙা চেপি দিব লাগে, তাৰপিছত মজা লাগে খাই। ফ্ৰাই কৰিব লাগে, তেতিয়া খাই বেছি ভাল লাগে হয় নাই? মাছ মই বাচি আনিলোঁ, এয়া মাছ, এয়া এটা ধুনীয়াকৈ ধুই মেলি হ'ল। আৰু আমাৰ মানুহজনে বনাই আছে মটৰ ভাজি আছে। মানুহজনে ভাজি আছে মটৰ, মানুহজনৰ ফেভৰেট মটৰ, ভাজি আছে। সেয়া একদম নিজে লাগি গৈছে মই মাছ বাচি থকা দেখি। হৈছে নাই? হৈছে একদম ফ্ৰাই কৰিছোঁ। গ'লে আৰু চাহ বনাবা, গাখীৰ একদম গৰু গাখীৰৰ চাহৰ লগত একদম ধুনীয়াকৈ খাব লাগিব। আৰু এয়া মাছ বাচি হৈ গ'ল, মাছ বাচি আনিলোঁ। সেয়া একদম পুঠি মাছ, অকল পুঠি মাছ, বেলেগ মাছ নাই।
এইখিনি মই ফ্ৰিজত থৈ দিওঁ ফাইনেলি এতিয়া বনাই হ'ল মটৰ ভাজিও হ'ল আৰু এতিয়া চাহ খাব লৈছোঁ সেয়া আমাৰ ছাৰে খাবলৈ একদম ল'লেই আৰু মই এতিয়া খাওঁ এতিয়া গ্ৰীণ মটৰ পূৰা খাই আছে সেয়া গ্ৰীণ মটৰ ঘৰৰ হয় দেই ঘৰৰ মানে চাপৰিত কৰিছিলে যে খেতি সেয়া এতিয়া খাই লওঁ পূৰা খোৱাত লাগিছে পূৰা খাইছানে পূৰা খাইছা কেনেকুৱা হৈছে ধুনীয়া লাগিছে খোৱা খোৱা এয়া পূৰা মাছ পুঠি মাছ ফ্ৰাই কৰি থকা হৈছে এয়া দেখিছেনে ডাঙৰ ডাঙৰ একদম তাজা ভঙা নাই এডোখৰ এজনী মাছো ভঙা নাই আৰু এইখিনি কেঁচাকৈ আছে এইখিনি ভাজিব লাগিব আৰু এইখিনি শাকৰ লগত বনাম এতিয়া কণ বিলাহী আছে ইয়াতে বাৰীৰ হয় কণ বিলাহী তাৰপিছত মাটিকান্দুৰি খুতুৰা মিক্স শাক এয়া আজি মাছৰ লগত বনাম আৰু এয়া মাছ ভাজি থৈছোঁ একদম দেখিছেনে একদম এজনীকৈ ভাজি থৈ দিছোঁ এতিয়া ভাজি আছোঁ আৰু এয়া বনাই আছোঁ মই অলপমান ফ্ৰাই কৰি দিওঁ ন হা ফ্ৰাই কৰি দি পিনে মই ফ্ৰাই কৰি দিছোঁ মানে নিজে অলপ ফ্ৰাই নকৰিলে শান্তিও নালাগে আৰু সেইকাৰণে এতিয়া ফ্ৰাই হৈ আছে মই ফ্ৰাই কৰি দিছোঁ তুমি কি কৰিছা শাক ধুই ল'লা বঢ়িয়াকৈ ধুলানে বঢ়িয়াকৈ ধোৱা আৰু একদম আজি কিহৰ শাকৰ লগত বনিব খুতুৰা তাৰপিছত আছে মাটিকান্দুৰি বঢ়িয়া ঠিক আছে মোৰ ফাইনেলি মাছ ফ্ৰাই কৰি হৈ গ'ল এই তোমাৰ হ'ল নাই কি কৰি আছে নহৰু গুচাই আছোঁ হৈ গ'ল তাৰপৰা চব্জি কাটি হ'ল গুড চব্জি ইয়াতে আলু পিঁয়াজ কটা হৈছে এইপিনে শাক কাটি থোৱা হৈছে এইপিনে মাছ এইপিনে মাছৰ ফ্ৰাই হৈ গৈছে নে গুড মাছ ভাজি হ'ল এতিয়া বনাই আছে সেইপিনে চব্জি মই শাক চব কুটি কাটি বাচি চব ৰেডি কৰি দিলোঁ ছাৰে বনাব এতিয়া ৰঙা ৰঙা পুঠি মাছ এতিয়া টেষ্ট কৰোঁ এটা টেষ্ট কৰিবলৈ সৰুটো বাচি দিছে কেতিয়াবা টেঙৰ দেখিছেনে ধুনীয়া চব্জি দিওঁ নে এয়া সৰু সৰু মাছখিনি বাছি লৈছোঁ ইয়াত এতিয়া মই জোলত দিবলৈ মাছৰ এতিয়া এইখিনি মাছ আৰু এইটো পুখুৰীটো এই পুখুৰীটোত এনেকৈ পেলাই এয়া জীয়াই দিলোঁ যা এই পুখুৰীটোত এই মাছখিনি জীয়াই দিলোঁ ন মোৰ বনাই হৈ গ'ল আমি অকণমান দেৰিকৈ খাম ঠাণ্ডা হ'ব দিছোঁ আৰু যদি আপোনালোকে বনাই খাই পাইছে নাই মোক কমেণ্ট কৰি জনাব আৰু যদি খাই নাই পোৱা তেনেহ'লে এনেকৈ বন শাকৰ লগত সৰু মাছটো দি খাব বহুত টেষ্টি হয় আৰু যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বাই বাই